নমস্কাৰ 1971 চনৰ পিছত স্বয়ং ভগৱান আহি অসমত থাকিব বিচাৰিলেও থাকিবলৈ ঠাই দিয়া নহয় এই মন্তব্য আগবঢ়াই অসমৰ হাৰ্টথ্ৰ' জুবিন গাৰ্গে কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে কটন কলেজৰ চহৰতো ছাত্ৰ সমাজৰ কেবৰ বিৰুদ্ধে এক প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ তেওঁ জনায় যে 1971 চনৰ পিছত স্বয়ং ভগৱান আহিলেও ঠাই দিয়া নহ'ব এই ৰণসংকাৰ আগবঢ়ায় জুবিন গাৰ্গে আৰু ইয়াৰ লগতে জনায় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে জুবিন গাৰ্গে কেবৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ স্থিতি কটন বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ সমাজৰ ৰণসংকাৰ কাৰ্যসূচীত জুবিন গাৰ্গে অসম চুক্তিৰ প্ৰসংগৰে 1971 চনৰ কাট অফ ইয়াৰলৈ দৃঢ় স্থিতি গ্ৰহণ কৰে আৰু ইয়াৰ লগতে জুবিন দাই কয় 1971 চনৰ পিছত ভগৱান আহিলেও অসমত ঠাই দিয়া নহ'ব আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম আৰু মঞ্চত উঠিয়ে জুবিন দাই আৰু এটা শব্দ কয় জুবিনৰ খং নুঠাব 1971 পিছত কোনো ভগৱানকো থাকিবলৈ দিয়া নহ'ব অসমত আমি কেব হ'ব নিদিওঁ আমি ৰাইজৰ শক্তি দেখুৱাম চৰকাৰে নিজৰ ক্ষমতা দেখুৱাওক হয়তো কেবৰ বিভিন্ন প্ৰতিবাদত জুবিন দাই অংশগ্ৰহণ কৰে জুবিন দাই নিজেই কয় যে কেব কোনো প্ৰকাৰে অসমত আনিব দিয়া নহয় কেব অসমৰ মানুহে একচেপ্ট নকৰে আৰু ইয়াৰ লগতে জুবিন দাই আৰু জনায় যে আমি মৰম দিয়া চৰকাৰে আমাক আজি বাধ্য কৰাইছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ তো এইখিনি আছিল জুবিন দাৰ মন্তব্য আপোনাৰ মন্তব্য কি হ'ব এইটো তলৰ কমেণ্ট বক্সত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ বাই